নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক নতুন এখন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ হাতত দেখা পাইছে এখন ৰেচন কাৰ্ড। এই যিসকল ব্যক্তিৰ এই ৰেচন কাৰ্ডটো আছে সিহঁতে 18,000 টকা ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত পাব। তো কেনেকৈ পাব এই 18,000 টকাটো মই এইটো ভিডিঅ'ৰ জৰিয়তে দেখাই দিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একদম শেষলৈ আনকাট কৰি চাই থাকিব। সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম কেনেকৈ কি কৰিব লাগে। স্কিমটোৰ নাম হ'ল আপোনাৰ স্বচ্ছ ভাৰত মিছন। তো কেনেকৈ এপ্লাই কৰিব এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম, চাওক মোবাইল স্ক্ৰীনত। আপোনালোকে যদি স্বচ্ছ ভাৰত মিছন বা টয়লেটৰ কাৰণে যদি আবেদন কৰিব বিচাৰে অনলাইনত, তো আপোনালোকে কি কৰিব, আপোনালোকৰ মোবাইলৰ যিকোনো এখন ব্ৰাউজাৰ অন কৰিব। মই ক্ৰম ব্ৰাউজাৰটো অন কৰি লৈছোঁ আৰু অন কৰাৰ পিছত আপোনালোকে সাৰ্চ বাৰত লিখিব SBM ৰিপৰ্টছ। SBM ৰিপৰ্টছ লিখাৰ লগে লগে বন্ধুসকল আপোনালোকৰ মোবাইল স্ক্ৰীনত এনেকুৱা পেজ এখন শ্ব' হ'ব। আপোনালোকে কি কৰিব, প্ৰথমতে ডেস্কটপ সাইটটো মই অন কৰি লৈছোঁ। তো আপোনালোকে ডেস্কটপ সাইটটো অন কৰি ল'ব। অন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে SBM পেজ টু লগ ইন, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। হয়, এনেকুৱা লগ ইন কৰাৰ পিছত এনেকুৱা এটা পেজ শ্ব' হ'ব। আপোনালোকে ইয়াতে দেখা পাইছে MIS আৰু এপ্লিকেশ্যন ফৰ্ম ফৰ IHSL, অৰ্থাৎ আপোনালোকে কি কৰিব, এপ্লিকেশ্যন ফৰ্ম ফৰ IHSL ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আৰু এখন এনেকুৱা পেজ খোল খাব। আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই, প্ৰথমতে ইয়াতে শ্ব' হৈছে, আপোনালোকে চাওক চিটিজেন ৰেজিষ্ট্ৰেশ্যন, ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। কিন্তু মই যিহেতু আগতে ৰেজিষ্ট্ৰেশ্যন কৰি লৈছোঁ, তো মই ইয়াতে ৰেজিষ্ট্ৰেশ্যন আইডিটো বহাম। ইয়াতে আইডিটো বহাৰ লগে লগে আপোনালোকে কি কৰিব, গেট OTPত ক্লিক কৰি দিব। মোবাইল নম্বৰটো বহাৰ লগে লগে গেট OTPত ক্লিক কৰি দিব। ইয়াতে OTPটো বহাই ল'ব। মোৰ OTPটো আহি গ'ল আৰু ইয়াতে পাব কেপচাৰ কোড। কেপচাৰ কোডটো ইয়াতে 3টা চিকিউৰিটি কোডত বহাই দিব। তাৰপিছত আপোনালোকে লগ ইনটো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে বন্ধুসকলে এনেকুৱা পেজ শ্ব' হ'ব। আপোনালোকে কি কৰিব, ইয়াতে 3 ডট পাব, 3 ডটটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত 3টা অপশ্যন পাব। ইয়াতে আপোনালোকে আগতে যদি এপ্লিকেশ্যন কৰিছিলে তেতিয়াহ'লে আপোনালোকে এপ্লিকেশ্যনটো ট্ৰেক কৰিব পাৰিব, ভিউ এপ্লিকেশ্যন চাব পাৰিব। আৰু নতুনকৈ যদি আপোনালোকে এপ্লিকেশ্যন কৰিব বিচাৰিছে 2023-ৰ, তেতিয়াহ'লে প্ৰথমটোত ক্লিক কৰি দিব, নিউ এপ্লিকেশ্যন, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা শ্ব' হ'ব। ইয়াতে কি লিখা আছে আপোনালোকে চাওক। ইয়াতে লিখিছে হিতাধিকাৰীৰ যোগ্যতাৰ মাপকাঠি, কেৱল যিবোৰ পৰিয়ালত শৌচাগাৰ নথকা আৰু কোনো এটাৰ অধীনত শৌচাগাৰ নিৰ্মাণৰ বাবে কোনো সুবিধা লাভ কৰা নাই, সেইবোৰ পৰিয়াল, BPL, অনুসূচিত জাতি, শাৰীৰিকভাৱে অক্ষম ব্যক্তি থকা পৰিয়াল, ঘৰুৱা ঘৰ থকা ভূমিহীন শ্ৰমিক, ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক আৰু মহিলা মুৰব্বী পৰিয়ালেহে অন্যান্য চৰকাৰী কাৰ্যসূচীৰ পূৰ্বে স্বচ্ছ ভাৰত অভিযান গ্ৰামীণৰ অধীনত শৌচাগাৰ নিৰ্মাণৰ বাবে প্ৰৰোচনাৰ বাবে আবেদন কৰিবলৈ যোগ্য। আবেদনকাৰী পৰিয়ালৰ যোগ্যতা নিশ্চিত কৰিবলৈ সংশ্লিষ্ট ব্লক বা জিলা কৰ্তৃপক্ষই আবেদনসমূহ পৰীক্ষা কৰা হ'ব।
আপোনালোকে ইয়াতে কি কৈছে বন্ধুসকল, ইয়াতে কিছুমান কোনসকলে পাব সেইসকলৰ ইয়াতে মেনশ্যন কৰি দিছে। আৰু এইটো আপোনালোকৰ ব্লক বা ডিষ্ট্ৰিক্টতহে এইটো আপোনালোকে সিলেকশ্যন কৰিব, সিহঁতে আপোনালোকে যোগ্য হয় না নহয়। তো এইটো আপোনালোকে কি কৰিব, বাহিৰত এটা টেপ মাৰি দিব, টেপ মাৰাৰ লগে লগে এইটো গুচি যাব। পপটো গুচাবলৈ আপোনালোকে বাহিৰত ক্লিক কৰি দিব, ক্লিক কৰাৰ লগে লগে পপটো গুচি যাব। তো এতিয়া আৰু এখন পেজ খোল খালে, খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ফিল্ডছ মাৰ্ক ষ্টাৰ আৰ মেণ্ডেটৰী, মানে যিবিলাক মেণ্ডেটৰী হয়, ষ্টাৰ মাৰ্ক থাকিব সেইবিলাক মেণ্ডেটৰী হয় ফিল আপ কৰিবলৈ। তো আপোনালোকে দেখা পাইছে প্ৰথমতে আছে ষ্টেট নেম, ইয়াতে অসমখন কিন্তু চিলেক্ট হৈ আছে অলৰেডি। তাৰপিছত আপোনালোকে কি কৰিব, ডিষ্ট্ৰিক্ট নেম, ডিষ্ট্ৰিক্ট নেমটো চিলেক্ট কৰিবলৈ হ'লে ইয়াতে ক্লিক কৰি দিব এৰ'টোত ক্লিক কৰাৰ লগে লগে অসমত যিমান কেইটা ডিষ্ট্ৰিক্ট আছে গোটেইকেইটা ইয়াতে শ্ব' হ'ব। আপোনালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টটো ইয়াতে চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে দেখা পাইছে ব্লক নেম, ব্লক নেমটো আকৌ ইয়াতে ক্লিক কৰি দিব। ব্লক নামকেইটা শ্ব' হ'ব, আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমানকেইটা ব্লক আছে চব শ্ব' হ'ব। আপোনালোকৰ নিজৰ ব্লক নেমটো চিলেক্ট কৰি দিব। জাষ্ট চিলেক্ট কৰাৰ পিছত ইয়াতে আছে পঞ্চায়ত, পঞ্চায়তটো আকৌ ইয়াতে চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ লগে লগে নিজৰ পঞ্চায়তটো চিলেক্ট কৰি দিব। তাৰপিছত ভিলেজ নেম, ভিলেজ নেমটো চিলেক্ট কৰি দিব। তাৰপিছত আছে চুবুৰী নেম, আপোনালোকৰ নিজৰ নিজৰ চুবুৰীটো ইয়াতে চিলেক্ট কৰি দিব। তাৰপিছত বন্ধুসকল ইয়াতে আধাৰ কাৰ্ডত যেনেকুৱা নেম আছে আপোনাৰ নিজৰ নেমটো, ইয়াতে আধাৰ কাৰ্ডত থকা নেমটো শুদ্ধভাৱে ইয়াতে লিখি দিব। লিখাৰ পিছত আপোনালোকে তলত চাব আধাৰ কাৰ্ড নং, ইয়াতে আধাৰ কাৰ্ডৰ নংটো বহাই দিব। তাৰপিছত ইয়াতে সকলোবিলাক আগত ইয়াতে আধাৰ কাৰ্ডটো আগত ভেৰিফাই কৰি ল'ব, ভেৰিফাই আধাৰ নং। ভেৰিফাই হোৱাৰ পিছত আপোনালোকে ফাদাৰ্ছ নেমটো লিখি দিব। তাৰপিছত ইয়াতে লিখিব জেণ্ডাৰ, মেল হয় না ফিমেল হয় ইয়াতে বহাই দিব। বহাৰ পিছত আপোনালোকৰ কেটেগৰীটো দি দিব, কেটেগৰীটো আপোনালোকে BPL না APL আপোনালোকে ইয়াতে বহাই দিব। বহাৰ পিছত ইয়াতে আকৌ শ্ব' হ'ব চিলেক্ট সাব কেটেগৰী, ইয়াতে সাব কেটেগৰীটো বহাই দিব। আপোনালোকৰ ঘৰত ওমেন হেড হয় নেকি, PH, লেডিজ উইথ হোম ষ্টেণ্ড, স্মল ফাৰ্মাৰ্ছ, ST SC আপোনালোকৰ কোনটো কেটেগৰীত পৰে আপোনালোকে সেইটো ইয়াতে চিলেক্ট কৰি দিব। যদি PH হয় তেতিয়াহ'লে বহাই দিব। তাৰপিছত আকৌ আধাৰ কাৰ্ড ইয়াতে শ্ব' হ'ব, আধাৰ কাৰ্ডটো ইয়াতে আহি গ'ল। তাৰপিছত আপোনালোকে কি কৰিব, ছেকশ্যন C বেংক একাউণ্ট ডিটেইলছ, ইয়াতে বেংক একাউণ্ট ডিটেইলছটো বহাই দিব। ইয়াতে প্ৰথমতে কি কৰিব, আপোনালোকৰ IFSC কোডটো ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে ন' ইয়ৰ IFSC কোড, এইটো আপোনালোকে যদি নাজানে তেতিয়াহ'লে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আহি যাব। তাৰপিছত ইয়াতে কি কৰিব, ব্ৰাঞ্চ অফ দ্য বেংক এড্ৰেছ, ইয়াতে বেংক এড্ৰেছটো বহাই দিব। আৰু তলত ইয়াতে দিয়া আছে পাছবুকটো ইয়াতে স্কেন কৰি এক কপি ইয়াতে বহাই দিব। বহাৰ পিছত এইটো আকৌ PDF, JPG, JPEG, PNG সকলোবিলাকে কৰিব পাৰিব। কিন্তু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।